মই আমাৰ যিটো মহেন্দ্ৰ সিং ধোনী ফেন ক্লাব তেখেতসকলক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে যিটো সাহস দেখাইছে আমাৰ এইখন শ্ৰীৰামপুৰ অঞ্চলত, আমাৰ এইখন হাৰাফুটা এৰিয়াত তেখেতসকলে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা মানে ক্ৰিকেটৰ চেম্পিয়নশ্বিপ ট্ৰফি তেখেতসকলে আয়োজন কৰিছে। আৰু এইখন খেলত বিশেষকৈ আমাৰ বাহিৰৰ পৰা ভূটানৰ পৰা টীম আছে, আমাৰ নেপালৰ পৰা টীম আছে, আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ কলিকতাৰ টীম আছে, শিলিগুৰিৰ টীম আছে, বঙাইগাঁৱৰ টীম আছে, আমাৰ লোকেল যিটো MSD ফেন ক্লাব আমাৰ শ্ৰীৰামপুৰৰ টীম আছে অসমৰ হিচাপে। তো এই তেনেকুৱা ধৰণৰ এটা খেল, সেইটো পৰ্যায়ৰ এটা খেল মানে অৰ্গেনাইজ কৰাটো ধেমালি কথা নহয়। ইয়াত অকণমান প্ৰফেচনেলিজম লাগিব যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ, আৰু তেখেতসকলে গোটেইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যিটো অৰ্গেনাইজ কৰিছে, ইয়াত আহি চাইছোঁ যে সঁচাকৈ এটা ভাল পৰিৱেশ চাবলৈ পাইছোঁ। আৰু তেখেতসকলে যিজন কমেণ্টেটাৰ আনিছে, বহুত ধুনীয়া কমেণ্ট তেখেতে দি আছে, ভাল পাইছোঁ। আৰু লগতে আমাৰ ইয়াত যিসকলে ইয়াত কমিটিত আছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে BTR চৰকাৰৰ প্ৰতিনিধি হৈ যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে নিশ্চিতৰূপে আমি আমাৰ ফালৰ পৰা সেইখিনি আগবঢ়াম। আমাৰ BTR চিফ মহোদয়ে তেখেতকো অৱগত কৰা হৈছে। হয়তো এদিন ডেমনষ্ট্ৰেশ্যন গেমো হ'ব পাৰে। আমাৰ BTRৰ যিমান এক্সিকিউটিভ মেম্বাৰসকল আছে বা MCLসকল আছে তেখেতসকলক লৈ, তো আমি নথম আনন্দিত যে এইখন অঞ্চলত এনেকুৱা গেম এটা অৰ্গেনাইজ কৰা হৈছে। এই খেলৰ বিচাৰিছোঁ যে আপোনালোকে যদি মনত ঠানি লয় তেনেহ'লে কোনেও আপোনাক ৰখাব নোৱাৰে। কথাটো হ'ল আমি বেলেগক নুদুখি মানে সদায় যেতিয়া আমি এটা ফিংগাৰ বেলেগৰ পিনে পইণ্ট কৰোঁ, তিনিটা ফিংগাৰ নিজৰ পিনে থাকে। তো সেইকাৰণে নিজৰ ওপৰত যদি আমি বিশেষ গুৰুত্ব প্ৰদান কৰোঁ আৰু নিজৰ ওপৰত যদি আমি কওঁ যে মই কৰিব পাৰিম, সেই উইলিংনেছটো বা সেই ডিটাৰমিনেশ্যনটো যদি থাকে, আপুনি যিকোনো কাম সম্ভৱ কৰিব পাৰিব। আৰু সেইটো আমাৰ MSD ফেন ক্লাবে দেখাই দিছে অলৰেডি। তেখেতসকলে এটা উদাহৰণ হয় যে তেখেতসকলে যিটো নেতৃত্ব দিছে এটা বেকৱাৰ্ড অঞ্চলৰ হ'লেও তেখেতসকলে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যে এটা খেল অনুষ্ঠিত কৰিব পাৰিছে, এইটো গৌৰৱৰ কথা আৰু বহুত শিকিব লগা আছে। মই ভাবোঁ যে বহুতখিনি আমাৰ নৱপ্ৰজন্ম তেখেতসকলে উৎসাহিত হ'ব, মটিভেট হ'ব, আৰু নিশ্চিতৰূপে নিজৰ জীৱনত এটা ভাল ডিৰেকশ্যনত আগবাঢ়ি যাবলৈ তেখেতসকলৰ এটা মেছেজ পাব। কিন্তু দেখা